ঘৰত ডেকা ল'ৰা এটা থাকোঁতে মই এই বয়সৰ মানুহটো এইবিলাক কৰিব লাগে। কোনকেইটা লাগিছে তাৰ এইখিনি গুৰুত্ব নাই। আৰম্ভ হ'লে নহয় বৰষুণ, আৰু এই বৰষুণ দিয়াৰ কাৰণে বেটাই ফস্তি বান্ধি শুই থাকিব, আৰু তাতে মাকে চাহ ভাত একদম গোৰত যোগান ধৰিব। উঠক নহয় আজি উঠিল নে? 9-10লৈকে শুব, আৰু মই বৰষুণত জিকি দেহাটো খেদালো। হেৰা হেৰি কিয় ইমান চিঞৰ বাখৰ কৰি আছে? মই কামখিনি কৰি লওঁ নহয়। এতিয়া কেইটা বাজিল? কেনেকে জানিম? মই ঘড়ী চোৱাই নাই। ইমান দেৰিলৈকে ডেকা ল'ৰা এটা শুই থাকে নেকি? পিছত সি কি কৰি খাব? বৰষুণ আমি কাম কৰি থকা নাই? আগৰ পৰা আপুনিয়ে লাই দিছে ল'ৰাক, এতিয়া আৰু কিয় নুশুব? শুবই 9-10লৈকে। হেৰা তুমি এনেকুৱা কথা নকবা। তাৰ দৰে ডেকা ল'ৰা এটাই যদি 9-10লৈকে শুই থাকে, সি পিছত কি কৰি খাব? হ'ব দিয়ক, ৰাতিপুৱা অলপমান মনে থাকক আপুনি। অ' মা, ৰাতিপুৱা কিনো তৰ্ক কৰি আছা? অ' মহাৰাজ সাৰ পালে নেকি? বেয়া নাপাব দে, আপোনাৰ টোপনিত ব্যাঘাত ঘটিল নহয়। বেয়া নাপাব, যাওক শুই থাকক গৈ যাওক। দেউতা, মই মানুহজনে গাৰ বিষত টোপনি নাহে মোৰ, আৰু তই 9-10লৈ শুই থাকিবি? ঐ কিবা এটা কামত ধৰ, অন্তত মোৰ অকমান সহায় হ'ব। বাবু যা দেউতাৰ কথা ধৰি ৰাখিব নালাগে। তুমি মোক চাহ বনাব। এই মাকজনীৰ কাৰণে ল'ৰাটো নষ্ট হ'ল। তাক লাই দি এই অৱস্থা কৰিছিল। হেৰি ঘৰত দেখোন একো নাহে, আপুনি চাহখিনি খাই যাওক, বজাৰ কৰি লৈ আহক। কাৰণ দিয়া চাহখিনি আনাচোন। যোৱাবাৰ পইচা দিয়াই নহ'ল, দোকানী এইবাৰ কি কয়? ইমানখিনি পইচা নিদিলে জানো বস্তু দিব? হেৰা চাহ হ'ল নে তোমাৰ? হৈছে চাহ হৈছে। খালি চাহে, ঘৰত বিস্কুট এটাও নাই। অঁ গম পাইছা, এই ৰাতিপুৱাই চাহ খালি চাহ খাব লগা হ'ল। পুতেৰে ক'বা কিবা এটা কৰক, অন্ততঃ কোম্পেনীটো চাকৰি এটা কৰিব পাৰে। তাৰ লগৰ ল'ৰাই কিমান কি কাম কৰিছে জানা? আৰু সি কি কৰিছে অকণমান গুৰুত্ব দিবা, নহ'লে এদিন চাবা মই যেতিয়া সিপুৰীত যাম কেতিয়া পস্তাবা। অ' মা, মোৰ মুখ ধোৱা হ'ল, চাহ দিয়াচোন মোক এতিয়া। যোৱা পুতেৰাক চাহ দিয়াগৈ। এটা কোম্পেনী চাকৰি যোগাৰ কৰা ল'ৰা নহয়, অপদাৰ্থ। লোৱা যাওক, আপুনিও খুব বকি থাকে। আপুনি বজাৰ কৰি আনক কৈ মোৰ ল'ৰাজনক চাহ দিম। হেৰা মোৰ কাপোৰযোৰ আনা। কিয় 10-11লৈ শুই থাকিবি? ঐ অলপ মোৰ কথা ভাবিবি। ঐ তই ইয়াতে বহি আছ? নাই এনেই আছো। তই ক'ৰবাত যাবি নেকি? এই মই তৰাহঁতৰ ঘৰৰ পৰা আহো ৰ। বচোন অলপ কথা পাতো। ঐ কি হ'ল, একো নকওঁ দেখোন, মনে থাকিলি যে? ক কান্দিছ নেকি? নাই একো হোৱা নাই। অ' বুজিছো, তোক ঘৰত গালি পাৰিছে। ৰাতি দুপৰলৈ ঘূৰি থাকিবি, কিয় গালি নাপাৰিব? কিমান ক, ইমান নুঘূৰিবিচোন। নাই পঢ়া শুনা কৰি চাকৰি এটাও ল'ব নোৱাৰিলোঁ। মোৰ ভাগ্যত কোম্পানী চাকৰি এটাও নাই জানানে? হ'ব দে, ইমান চিন্তা নকৰিবিচোন। দেউতাৰ কষ্ট, মাৰ সেই ফাটি যোৱা ব্লাউজটো দেখি মোৰ কিমান দুখ লাগে তই কি বুজিবি? হ'ব দে, দুখ কৰিব নালাগে। ল'ৰা মানুহে কান্দিলে ভাল নেদেখি। এটা কথা, আমাৰ কোম্পানীত পোষ্ট এটা ওলাইছে,
তই কৰ যদি মই বছৰ লগত কথা পাতি চাব পাৰো। তই সঁচাই কৈছানে? প্লিজ কামটো দে না, যি কামেই নহওক মই কৰিম। হ'ব দে, তই চিন্তা নকৰিবি। তই কাইলৈ ৰাতিপুৱা 10 বজাত তোৰ ডকুমেণ্টখিনি জেৰক্স কৰি লৈ আহিবি। হ'ব দে। ঐ শুই নাথাকিবি কিন্তু। হ'ব দে, নাথাকো দে। হ'ব দে, তই এতিয়া যা। কাইলৈ আহিবি কিন্তু। আহিম দে।